হয় বন্ধুসকল, মই এতিয়া আছোঁ কলীয়া পোমৰা ব্ৰিজৰ তলত আৰু মই ইতিমধ্যে আপোনালোকক কলীয়া পোমৰা ব্ৰিজৰ দৃশ্য আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব। ইয়া চাওক, ব্ৰিজৰ তলেদি আপোনাৰ নাও এখন গৈ আছে। বহুত মজা লাগিছে গাইজ। আৰু আজি 5 জানুৱাৰী হয়, 2026 নতুন বৰ্ষৰ। এয়া কলীয়া পোমৰা ব্ৰিজৰ তলৰ দৃশ্য আপোনালোকে চাওক। নিশ্চয় আপোনালোকে এবাৰ হ'লে আহিব, ইয়াত আহি পেলাই চাব। সকলোৱে ইয়াত আহি পেলাই পিকনিক খাই আছে। এয়া হৈছে আপোনাৰ দলঙৰ তলৰ দৃশ্য। তাত দলং আছে, সেইটো ছাইডত আপোনাৰ বেছি মানুহে মানে ভিৰ কৰি আছে। সেইটো ছাইড মানে অলপ ভাল লগা, সেইকাৰণে ইয়াত আপোনাৰ নদীয়ে অলপ ভাঙি দিছে, সেইকাৰণে অলপ মানুহ কম আছে। ইয়াতো আছে, নাই বুলি নহয়। আৰু আমি 3জন আহিছিলোঁ আজি ঘূৰিবলৈ। বহুত দূৰৰ পৰা মানুহ আহিছে। কিন্তু আৰু এটা কথা, মই যিসকলে ইয়াত ঘূৰিবলৈ আহিছে, পিকনিক খাবলৈ আহিছে, সকলোকে এটা কথা আহ্বান জনাম যে আপোনালোকে এই কলীয়া পোমৰা ব্ৰিজৰ তলত আহিছে, ঠিক ঘূৰিবলৈ আহিছে, ফূৰ্তি কৰিবলৈ আহিছে নতুন বৰ্ষৰ কাৰণে। চ' আপোনালোকে ইয়াৰ যাতে পৰিৱেশটো নষ্ট নকৰে, পৰিৱেশ ৰক্ষা ৰাখি পৰিৱেশৰ দিশখন চাই আপোনালোকে যিমান এনজয় কৰিব লাগে আপোনালোকে কৰিব। এয়াই মোৰ সকলোকে অনুৰোধ। এয়া হৈছে পশ্চিম ছাইডৰ দৃশ্য, ব্ৰিজৰ পশ্চিম ফালৰ দৃশ্যবোৰ হৈছে এয়া। আপোনালোকে চাওক, সকলোৱে ফেমিলিৰ লগত আহিছে, বন্ধুবৰ্গৰ লগত আহিছে, সকলোৱে মিলিজুলি পিকনিক খাই আছে। বহুত মানুহ আহিছে। মোৰ আজি ব্লগটো ইমানতে সমাপ্ত কৰিম। দেখা হ'ব আন এটা ব্লগৰ সৈতে। ধন্যবাদ। জয় অসম।